দিনৰ পৰা যা যোগাৰ চলি থকা আজি হৈছে অন্তিমটো দিন। আজি হৈছে দাদাৰ ৰিচিপশ্যন ডে। আহোঁতে অলপ আমাৰ পলমে হ'ল, প্ৰায় 9টা মানেই বাজিলে। ঘৰৰ বিয়াখনতনো কিয়নো ইমান পলমকৈ আহিব লগা হ'ল তাকো কৈ আছোঁ ৰ'ব দেই। ইতিমধ্যে মূৰত তেল দিয়া জোৰোণ আৰু বিয়াৰ ভিডিঅ' দিলোঁৱেই। যোনে যোনে চালে বহুত ধন্যবাদ থাকিল। আৰু এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা থাকিল, অলপো স্কিপ নকৰাকৈ। কাৰণ মাহ ধৰি আয়োজন হৈ থকা উদুলি মুদুলি পৰিৱেশৰ আজি হৈছে শেষটো দিন। এভৰিৱান, কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে। মই বৰ্তমান বিয়া ঘৰতে আছোঁ। আজি ৰিচিপশ্যন দাদাৰ, তাকে ওলাই অহা দেৰিয়ে হ'ল। হস্পিটেল গৈছিলোঁ, সেইটো কাৰণে অলপ পলমে হ'ল। প্ৰায় মানুহবোৰ আহিছে গৈছে। আৰু আমাৰ ফেমিলি কোন কোন আছে মেম্বাৰ দেখাবলৈ চেষ্টা কৰিম, কিন্তু প্ৰায়বোৰে কামত ব্যস্তই। এণ্ট্ৰি খোজতে গৈছে নেকি? ঘৰৰ মানুহ যে তোমাকো কৈ দিওঁ আকৌ। আকৌ মই চিনাকি কৰাই নিদিলেও হ'ব চাগে। জোৰোণৰ ভিডিঅ'ত মই সকলোকে চিনাকি কৰাই দিছিলোঁৱে, আৰু ভিডিঅ'টো কৰোঁতে 10টা মানেই বাজিলে প্ৰায়। মানুহবোৰ গুচিয়ে গ'ল। আমি ঘৰৰ মানুহখিনি আৰু ওচৰ চুবুৰীয়া মানুহ কেইজনহে আছিলোঁগৈ।
খাব দিব বুলি কিন্তু আমাক খোলা কাইলৈ নাখালে হ'ব এতিয়া আমি হেৰিয়ক চামগৈ দিছোঁ দিকছো মলীয়াবাৰী বিহু মলীয়াবাৰী কিন্তু দিকছোৱে বোলে গান গায়ে গ'ল বোলে দিকছো তেতিয়া হয় নেকি নাই এয়া আমাৰ ভাইটিটো বহি আছে মই ভাইটি আমাৰ ৰিকি ভাইটি বহি আছে এয়া তেখেতৰ সহধৰ্মিনী এয়া আমাৰ নিতু বাইদেউ Beautiful,